বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ দ্ৰুত মানুহৰ কথা যদি কওঁ অথবা মাৰ্চেল আৰ্টছ বা সমৰ কলাৰ বিষয়ে যদি কওঁ তেন্তে আমাৰ মনলৈ এটাই নাম আহে, সেয়া হ'ল ব্ৰুচ লী। ব্ৰুচ লীক এইকাৰণেই দ্ৰুত মানুহ বুলি কৈছোঁ যে তেওঁ যিকোনো এখন ছবিত যেতিয়া কিক মাৰিছিল সেই কিক ইমানেই স্পীড আছিল যে চিনেমাখনৰ প্ৰযোজকে শ্ল' মোশ্যনত ৰেকৰ্ড কৰিব লাগিছিল। বন্ধুসকল, কোনোবা যদি আজিলৈকে ব্ৰুচ লীৰ নাম নাজানে বা ব্ৰুচ লীৰ বিষয়ে শুনা নাই তেন্তে কৈ দিছোঁ, ব্ৰুচ লী সমৰ কলা জগতৰ একছত্ৰী সম্ৰাট হোৱাৰ লগতে হলিউডৰ এগৰাকী মহান অভিনেতা। এইটোও কৈছোঁ যে আজিলৈকে ব্ৰুচ লীৰ দৰে দ্বিতীয়গৰাকী সমৰ কলাবিদ এই পৃথিৱীত জন্মই হোৱা নাই। তেন্তে আহকচোন বন্ধুসকল, ব্ৰুচ লীৰ বিষয়ে অলপ জানি লওঁ। ব্ৰুচ লীৰ জন্ম হৈছিল 1940 চনত ছান ফ্ৰান্সিস্কোৰ জেকচন ষ্ট্ৰীট হস্পিটেলত। দেউতাকৰ নাম লী হুই চু আৰু মাকৰ নাম কেথলিক আছিল। ব্ৰুচ লীৰ জন্মৰ কেইদিনমানৰ পাছতে আমেৰিকা এৰি দেউতাকৰ জন্মস্থান হংকঙলৈ ঘূৰি আহে। দেউতাক এগৰাকী অভিনেতা আৰু গায়ক আছিল। দেউতাক এগৰাকী শিল্পী হোৱাৰ বাবেই মাত্ৰ 3 মাহ বয়সতে গল্ডেন গেট গাৰ্ল নামৰ এখন চিনেমাত ব্ৰুচ লীয়ে শিশুৰ অভিনয় কৰিব পাৰিছিল বা সুযোগ পাইছিল। চাওঁতে চাওঁতে ব্ৰুচ লীয়ে মাত্ৰ 16 বছৰ বয়সতেই 20খনতকৈও অধিক চিনেমাত অভিনয় কৰিবলৈ সুযোগ পাইছিল। ব্ৰুচ লীৰ যেতিয়া 16 বছৰ বয়স হৈছিল তেতিয়া সেই চহৰখনত বহুকেইগৰাকী গুণ্ডাই উপদ্ৰৱ চলাইছিল। সেইবাবে ব্ৰুচ লীয়ে নিজৰ লগতে পৰিয়ালৰো সুৰক্ষাৰ স্বাৰ্থত সমৰ কলা শিকিবলৈ মন মেলে আৰু সেই সময়ৰ বিখ্যাত সমৰ কলাবিদ য়িপ মেনৰ ওচৰত প্ৰশিক্ষণ লয়। যেতিয়া ব্ৰুচ লীয়ে সমৰ কলাত পাৰ্গত হ'ল তেতিয়া সেই গুণ্ডা বাহিনীটোৰ লগত কাজিয়া কৰি এসেকা দিয়াৰ মন মেলিছিল। কিন্তু দেউতাকে এই কামটোত একেবাৰে ভাল পোৱা নাছিল, যাৰ বাবে দেউতাকে আমেৰিকালৈ পঠাই দিয়ে। আমেৰিকাত গৈ ব্ৰুচ লীয়ে কেইবাজনো যুৱকক সমৰ কলাৰ প্ৰশিক্ষণ দিয়ে আৰু কেইটামান পইচা গোটাই ইউনিভাৰ্চিটি অৱ ৱাশ্বিংটনত নামভৰ্তি কৰে আৰু পকেট খৰচৰ বাবে ছাত্ৰসকলক সমৰ কলাৰ প্ৰশিক্ষণ দিয়ে। ইউনিভাৰ্চিটি অৱ ৱাশ্বিংটনত পঢ়ি থকা কালতে লিণ্ডা নামৰ যুৱতী এগৰাকীৰ প্ৰেমত পৰে আৰু 1964 চনত বিবাহপাশত আবদ্ধ হয়। 2টা সন্তানো তেওঁলোকৰ জন্ম হয়। বিগ বছ, দ্য ৱে অফ দ্য ড্ৰাগন আদি অনেক কালজয়ী বোলছবি উপহাৰ দিছিল এইগৰাকী মহান সমৰ কলাবিদে। ব্ৰুচ লী কেৱল সমৰ কলাবিদেই নহয়, তেওঁ এগৰাকী চিত্ৰকৰ, কবি, প্ৰযোজক আৰু অভিনেতা আছিল। বন্ধুসকল, ব্ৰুচ লীৰ বিষয়ে 5টা তথ্য তলত দাঙি ধৰিলোঁ। 1. ব্ৰুচ লীয়ে 1 ছেকেণ্ডত 9টা ঘোচা মাৰিব পাৰিছিল। 2. ব্ৰুচ লীয়ে 1 ছেকেণ্ডত 6টা কিক বা পদাঘাত কৰিব পাৰিছিল। 3. একেলগে 1500টা পুছ-আপ বা আমি সততে যাক ভোগদান বুলি কওঁ 1500টা একেলগে মাৰিব পাৰিছিল। 4. ব্ৰুচ লীৰ পদাঘাত ইমান শক্তিশালী আছিল যে 90 কেজি ওজনৰ যিকোনো বস্তুক 20 মিটাৰ দূৰত্বত পেলাই দিব পাৰিছিল। নম্বৰ 5. ব্ৰুচ লীৰ 1500টা পুছ-আপ 2খন হাতেৰে, 400টা এখন হাতেৰে, 200টা 2টা আঙুলিৰে আৰু 100টা এটা আঙুলিৰে কৰিব পাৰিছিল। বন্ধুসকল, ব্ৰুচ লীয়ে মাত্ৰ 32 বছৰ বয়সতে 60খনতকৈও অধিক বোলছবিত অভিনয় কৰিছিল। ব্ৰুচ লীৰ মৃত্যুৰ সময়ত সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি হৈছিল, বিতৰ্কৰ সূচনা হৈছিল আৰু তেখেতৰ মৃত্যু এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল। বহু সময়ত ব্ৰুচ লীক হত্যা কৰিছিল বুলি প্ৰচাৰ হৈছিল, কিন্তু অতি বেছি পৰিশ্ৰম কৰাৰ বাবে শৰীৰৰ বহু তাৰতম্য ঘটিছিল বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছিল। আনকি মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট মতে তেখেতৰ মগজুটো 13% বৃদ্ধি হৈছিল। বন্ধুসকল, ব্ৰুচ লীয়ে 32 বছৰ জীয়াই থাকিল যদিও 100 বছৰ জীয়াই থকাৰ কাম কৰি গ'ল। ব্ৰুচ লীয়ে কৈছিল যে জীৱনত যদি কিবা কৰিব বিচাৰে তেন্তে সেই কামটো কৰিবৰ বাবে বেছি সময় চিন্তা কৰাজনে কেতিয়াও সফল হ'ব নোৱাৰে আৰু কৈছিল যে অভ্যাসেই মানুহক উপযুক্ত কৰি তোলে। সেয়া যিমানেই কঠোৰ অভ্যাস হ'ব, সফলতা সিমানেই ডাঙৰ হ'ব।
বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক আৰু তুলি ধৰিব পাৰোঁ। ধন্যবাদ।